লৈকে ৰঙালী বিহুৰ শুভেচ্ছা আৰু সেৱা জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টোত বিহু কেনেকৈ পালন কৰিলোঁ সেয়াকে আপোনালোকক দেখাম আৰু ক'ত গ'লোঁ। গৰু বিহু হয়, সেইকাৰণে আজি মই আইতাৰ ঘৰতে থাকিবলৈ আহিছোঁ। আইতাৰ ঘৰত মানে গৰু আছে। গৰুক গা ধুৱাম, আপোনালোককো দেখাম। আইতাই চুজি লাডু বনাইছে, ময়ো বনাইছিলোঁ এইখিনি। চাওক, চুজি লাডু। কাইলৈ আকৌ মাহ হালধি বনাম। ইমান টেষ্টি খাবলৈ এটা খাই চাইছিলোঁ। আমাৰ পিঠা বনাই আছে। দেখিছে আপোনালোকে? কালাৰটো ধুনীয়া আছে ন মা? কালাৰটো ধুনীয়া। বনাই থকাৰ পৰা এটা পিঠা আনি খাই চাইছোঁ, ইমান মজা নহয়। বহুত টেষ্টি। চুজি লাডুটো বহুত টেষ্টি আছিলে নহয়। এয়া আইতা কথা এটা কওঁ নি? এয়া কি আছিলে? মা মাটিমাহ। মাটিমাহ এয়া গৰু চাটৰ বাবে বনাই থৈছে। 3ডাল আছে ইয়াৰ। এডাল ৰছী চাওক, বহুত ডাঙৰ, দেখাব নোৱাৰিম। গৰুক গা ধুৱাবৰ কাৰণে চাওক, কেৰেলা, তিতা কেৰেলা নি আইতা? তিতা কেৰেলা, বেঙেনা আৰু এইটো বেঙেনা। গম পাইছোঁ। এয়া থেকেৰা, এয়া বুঢ়া কেৰেলা। পকা কেৰেলা পাহৰি গৈছোঁ এয়া এইখিনি আইতাই নাজানি দিছে, নাজানো মোৰ। জাতি লওক এইখিনি অলপমান ভালকৈ দেখাই দিছোঁ আপোনালোকক। সকলোলৈকে গৰু বিহুৰ শুভেচ্ছা জনালোঁ। দীঘলতিৰ পাত মাখিয়তিৰ চাট, হাতৰ খৰি কাঠ লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ। দীঘলতিৰ পাত মাখিয়তিৰ চাট, হাতৰ খৰি কাঠ লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ। পাত মাখিয়তিৰ চাট, হাতৰ খৰি কাঠ লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ। দীঘলতি পাত মাখিয়তি চাট, হাতৰ খৰি কাঠ লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ। দীঘলতিৰ পাত মাখিয়তিৰ চাট, হাতৰ খৰি কাঠ লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ। দীঘলতিৰ পাত মাখিয়তিৰ চাট, হাতৰ খৰি কাঠ লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ। বছৰি বছৰি বাঢ়ি যায়। মা সৰু বাপে সৰু তই হবি বৰ সৰু। এয়া জেতুকা মায়ে এতিয়া পিচিব। ভাইটি আৰু মুমু ভণ্টিক এয়া ফটো তুলিছিলে। আৰতে ঐ পাতৰে, আৰতে ঐ হালে জালে, কুঁহি পাতে চাপৰিবা। এয়া আইতা ঘৰলৈ
এতিয়া কৰঙা আইতা ঘৰলৈ যাবলৈ ওলাইছোঁ। একেবাৰে তাত ৰাতি ভাত খাইহে আহিম। এতিয়া আমি কৰঙাৰ পৰা আহি আছোঁ। তাত ভিডিঅ' কৰা নহ'লে। আজি মানুহৰ বিহু। সকলোকে মানুহৰ বিহুৰ শুভেচ্ছা জনালোঁ। এতিয়া বিহু খাবলৈ ৰংদলৈ আহি আছোঁ মোৰ জেঠাই ঘৰলৈ। বিহু এতিয়া আমি জমনি জেঠাইহঁতৰ ঘৰলৈ আহি আছোঁ। ঠাই ঘৰ আহি পালোহি। তাহাঁতি বিহু মাৰিবলৈ গৈছে, সেইকাৰণে আমি ৰাস্তাতে ৰখি আছোঁ। কিবাহঁতে বিহু মাৰি আছিলে, ময়ো লগতে মাৰিলোঁ। ময়ো ওলাই মেলি বিহু নাচিবলৈ গ'লোঁ। সকলো ফালৰ পৰা যেন নিৰ্বিঘ্নে কৃপা কৰি যেন প্ৰভু ভগৱন্তই কৃপা কৰি লৈ ফুৰিব লাগে। তাতে মেখেলা চাদৰযোৰ পিন্ধি লৈ চবৰে লগতে বিহু মাৰিলোঁ। দুজনীয়ে লেকচাৰ মাৰি কথা পাতি আছে। এয়া পাৰিবা মাক। ধুনীয়া লাগিছেনে পাৰিবাক? মাকো এয়া জুমনি জেঠাৰ ঘৰৰ পৰা পাকতি আইতাৰ ঘৰলৈ আহিলোঁ, মানে মাক খুৰীয়েকৰ ঘৰলৈ। এয়া বাৰ্বি মাহী। এয়া বাৰ্বি মাহী আইতাক। এয়া পাকুতি আইতা। ধুনীয়া হৈছে। পেপাৰে লাওই মান পেপাৰ মাতে শুনি ৰ'ব মই নোৱা বিহু বিহু লাগিছে গাত। এয়া আইতা ঘৰত থাকে। আইতা ঘৰত থাকে। জেঠাই ঘৰৰ পৰা আহি আইতা ঘৰত সোমাই আইতা ঘৰতে ভাতটো খাই আহি এতিয়া ঘৰ সোমাইছোঁহি। মুনু জেঠাই ঘৰলৈ আহিছোঁ, তাত হুঁচৰি আহিছে। মামায়েও অলপমান আছিলে।
জেঠা ঘৰৰ পৰা আহি ঘৰ পালোহি আকৌ পুনৰ এবাৰ আপোনালোকক ৰঙালী বিহুলৈ শুভেচ্ছা জনাই ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিলেহে নতুন নতুন ভিডিঅ' পাই থাকিব আপোনালোকে গান গাই শুনাইছে ইয়াক কোৱা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কোৱা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই থেংক ইউ বাই বাই জেতুকাখিনি খালি ভালকৈ নালাগিলে পিটুকা লগাইছো তুমি জেতুকা লগোৱাই নাই সি বুজি নাপায় জেতুকা মানে